গুড মৰ্ণিং এভৰিৱান। আপোনালোকে এই পৰিয়ালটো চিনি পাইছে নাই? চিৰণ আৰু আনন্দিতাৰ হঁতৰ ঘৰ। ইহঁতৰ মাকো ঢুকালে, দেউতাকো ঢুকালে আৰু ঘৰটো বৰ্তমান এৰাঘৰ হিচাপে আছে। আপোনাক লৈ গৈছোঁ মই। আগতে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আপোনালোকে যদি সম্ভৱ দেখিছে এই ভিডিঅ'টো। এই পৰিয়ালটোকো মোৰ লগৰ এজনে সহায় কৰিবলৈ বিচাৰিছে আৰু মই লগৰজনৰ নামো কৈছোঁ যে বিশ্বজিৎ সোণোৱাল। ত' বিশেষকৈ আমি বেছি ডাঙৰ সহায় কৰিব নোৱাৰিলেও বিহুৰ যিখিনি সামগ্ৰী বা ল'ৰা ছোৱালী পঢ়া শুনাৰ যিখিনি খৰচ সেই সম্পৰ্কে সহায় কৰিবলৈ বিচাৰিছে। গতিকে কি কি লাগে কি কি নালাগে এচেঞ্চিয়েল যিখিনি আইটেমছ সেইখিনি বস্তু আমি ইয়াৰ পৰা লিষ্ট কৰি লৈ যাম, লিখি লৈ যাম আৰু সেই বস্তুটো আমি সন্ধিয়া সময়ত আজিৰ দিনটোতে সন্ধিয়া সময়ত আমি আকৌ দিমহি। গতিকে এয়া আনন্দিতাৰ দদায়েক। তেওঁলোকৰ পৰা কি কি প্ৰয়োজন হয় আমি নিজে লিখি লৈ যাওঁ। আৰু চিৰণ নাই, চিৰণ মানে আনন্দিতা ভাইক এজন আছিল চিৰণ বৰ্তমান ঘৰত নাই। গতিকে সন্ধিয়া সময়ত নিশ্চয় লগ পাম চাগে। আনন্দিতা আহা, ইয়াতে কি কি লাগে তুমি কৈ দিয়াহি। যি লাগে চব কোৱা, যিমানখিনি পাৰো আমি বজাৰ কৰি দিম দেই। নোটবুক লাগিব, লগতে কলমটো লাগিবই। স্কুল বেগ লাগিব নাই? স্কুল বেগ লাগিব, স্কুল বেগ লাগিব আৰু কোৱা, কৈ যোৱা। জোতা এযোৰ লাগে, ঠিক আছে। তোমাক চেণ্ডেল আছে? বিহু ড্ৰেছ লৈ লোৱা। বাছি দিব পাৰিম নাই এতিয়া সেইটোৱে ভাবিছো। পচন্দ হ'ব নাই আকৌ আমি আনি দিলে। হ'ব। তোমাৰ কাৰণে কি আনি দিম? কেনেকুৱা বিহু ড্ৰেছ লাগিব কোৱা? চুইদাৰ আনি দিম। কম্বল কিবা এইবোৰ আঁঠুৱা, কম্বল আঁঠুৱা আছে? তুলি, গাৰু, তুলি তুলি লাগিছিলে। অ'কে। তাৰপিছত ফেন নাই। চিলিং ফেন লাগিব? চিলিং ফেন আনিটো ভাইটা লগাই দিব ন। ষ্টাডি মেটেৰিয়েল, পঢ়া শুনা বস্তু, খোৱা বোৱা বস্তু। লাইট আছে? LED নাই ন। ষ্টাডি টেবুল এখন লাগিব। কোৱা মনত পেলোৱা। বিহু ড্ৰেছ দুইজনৰ। নোটবুক কৈছে, কলম কৈছে, স্কুল বেগ লাগে আৰু জোতা লাগে, তুলি লাগে, চিলিং ফেন লাগে, তাৰপিছত LED হেৰি লাগে আৰু লাইট লাগে, ষ্টাডি টেবুল লাগে আৰু অন্য কিবা কোৱা। খোৱা বোৱা বস্তু? বিহু বজাৰ আছে, কোৱা। বিহু বজাৰখনেই কৰি দিওঁ, কোৱা। অইল লাগিছিলে, আৰু দাইল লাগিছিলে, আৰু পিঁয়াজ নালাগে? পঢ়া শুনাৰ ক্ষেত্ৰত ইউনিফৰ্ম আৰু কিবা ভিতৰতো চাওঁনো কি লাগে। এইখিনিয়ে বস্তু আছিলে। তেনেকে নাই, একো দৰকাৰ হোৱা নাই। এইটোকে কয় অনেষ্টি। মানুহৰ জাষ্ট সিহঁতে কোনো লোভ নাই, সিহঁতৰ পৰা কাৰোবাৰ এগালমান পাম বুলি কোনো লোভ নাই। যিখিনি নিডছ এচেঞ্চিয়েল সেই বস্তুখিনি তেওঁলোকে কৈছে আৰু এইটো কয় অনেষ্টি। আৰু আনন্দিতা, এতিয়া তোমালোকৰ মা দেউতা যে নাই, ক'ত থাকা তুমি? ঘৰতে থাকো, কেতিয়াবা বৰ্তাহঁতৰ থাকো। কেতিয়াবা আনন্দিতা আৰু চিৰণ দুয়োৱে বৰ্তাহঁতৰ ঘৰত থাকে। বৰ্তা আহে থাকিবলৈ। ইহঁতৰ বৰ্তাকো ইয়াত ৰাতি শুই দিয়েহি। গতিকে আমি কৃতজ্ঞ সেই পৰিয়ালটোলৈ, যিটো পৰিয়ালে সহায় কৰি আছে। আৰু বিশেষ তেনেকুৱা আৰু যদি হতাশয় কোনো ব্যক্তিয়ে ইয়াতকৈ ডাঙৰ পৰিমাণে যদি কোনোবা সহায় কৰিব বিচাৰে, দেন উই আৰ এভাৰ ৰেডি। আমি সদায় আছোঁ আপোনালোকৰ, এণ্ড উই উইল মেক এ ভিডিঅ' অন দিছ ভেৰি গ্ৰাউণ্ড। এইটো জেগাতে আমি ভিডিঅ' বনাওঁ। চ' হোপ ফৰ দ্য বেষ্ট। এইখিনি চেয়াৰ হয়, আনন্দিতাহঁতৰ পঢ়িবৰ কাৰণে লৈছোঁ টেবুলখন। বাকী তোমাক যেতিয়া চেৰিটি হিচাপত তুমি লৈছা, সেই হিচাপত তোমাক ললো 1700 টকা। হয়, ত' আমি ফেনখিনি লৈছোঁ। চাৰিটা বেগ লাগে আমাক। এটা বিশেষ অসুবিধা হয়, বিশেষকৈ পঢ়াৰ যিবিলাক মেটেৰিয়েলছ হয়, কিতাপ কলম বহি, এইবিলাকৰ ওপৰত গভৰ্ণমেণ্টৰ টেক্সটো বহুত কমিব লাগে। আমি কিতাপ বহি কিনোতে বহুত বেছি অসুবিধাত পৰোঁ। আপোনালোকে এই বহিখনৰ এইটো চাওকচোন, টেগটো চাওক, চাইজ 29.7 × 21 চেণ্টিমিটাৰ হয়। MRP ৰুপিজ 100। জাষ্ট এখন কপিৰ দাম 100। আপোনালোকে ভাবক, যিবিলাক বিল' পভাৰ্টি লাইনৰ ষ্টুডেণ্টছ হয়, তেওঁলোকে এখন বহি কিনিবলৈ কিন্তু তেওঁলোকৰ বহুত দিগদাৰ হৈ যাব। গতিকে আই উড লাইক টু ৰিকুৱেষ্ট টু দ্য গভৰ্ণমেণ্ট যাতে এনেকুৱা ধৰণৰ ষ্টাডি মেটেৰিয়েলছ বিলাকৰ পৰা টেক্সটো যাতে কমাই দিয়ে। এখন বহীত 100 টকা, ভাবকচোন কেনেকৈ কিনিম।
এইটো আনন্দিতাৰ কাৰণে লৈছোঁ। এইটো নাজানো ছোৱালী মানুহৰ কাপোৰ কি চাইজৰ হয়। বজাৰ কৰিলোঁ, বহুত সময় লাগিলে আৰু গাড়ীখন একদম বস্তুৰে ভৰপূৰ হৈ আছে। এনে তেনে পৰি বস্তুখিনি আনিছোঁ আৰু গাড়ীত ডিগিটো সোমাই আছে। ষ্টাডি টেবুলখন ভালে আছে ন কোৱালিটিটো। আমাৰ হিচাপৰ মতে যিখিনি বস্তু দিব লগা আছিলে আমি দিছোঁহি। আনন্দিতাৰ অনুৰোধ ৰক্ষা কৰি আমি এইখিনি বস্তু আনি দিবলৈ পাৰিছোঁ। এখন আছিলে ষ্টাডি টেবুল আৰু ইয়াৰ পিছতে আছে আমাৰ নোটবুক। নোটবুক আনি দিয়া হৈছে, নোটবুকখিনি আছে আৰু কলম আছিলে, কলমবোৰ দিয়া হৈছে। তুমি গাৰু কোৱাই নাছিলা ন? তথাপিও গাৰু এটা আনি দিছোঁ। তাৰপিছত এইটো বেগ, স্কুল বেগ তোমাৰ কাৰণে আছিলে। স্কুল বেগটো কাৰ কাৰণে আছিলে? ভাইটিৰ। এইটো ভাইটিৰ স্কুল বেগ। তাৰপিছত আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু তোমাৰ কাপোৰ আছিলে ন? এইটো এতিয়াহে হ'বগে নাই তোমাৰ নাজানো। হ'বগে নাই এইটো তোমালে? হা হ'বগে? এইটো হৈছে ভাইটিৰ জোতা, চিৰণৰ জোতা, লগতে মোজাও আছে। পিন্ধে ন? 6 নম্বৰ পিন্ধে জোতা। আৰু আছিলে তোমালোক বিহুৰ খৰচা আছিলে ন? কি লাগে বুলি কৈছিলা? প্ৰয়োজনতকৈ অলপ বেছি আনি দিছোঁ। তোমালোকে কি কৈছিলা? তেল কৈছিলা ন? তেল আছে আৰু এইটো পিঁয়াজখিনিও তোমালোকৰে। এইটো দাইল আছে, কলগেট এটা আনি দিছোঁ, কলগেট, ইয়াৰ চাবোন, ঠিক আছে। এইবোৰ চাবোন আৰু কি আছিলে? আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু এখন তোমালোকৰ কাৰণে চিলিং ফেন। এয়া আৰু চবচে ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে বহুত ভাল কোৱালিটিৰ এখন তুলি, ঠিক আছে। তুলিখন ক'ত পাৰিবা? পাৰি থৈ যাম। হে তুমি নিজে পাৰি ল'ব পাৰিবা? তুলিখন ইয়াতে থৈ দিওঁ তেতিয়াহ'লে দেই। এই বস্তুবোৰ মাজুলী দাদা এজনে দিছে, নাম বিশ্বজিৎ সোণোৱাল আৰু তেওঁ থাকে দুলীয়াজানত। তুমি দাদাক কিবা ধন্যবাদ দিব বিচাৰিবা? ধন্যবাদ দাদা, যদি চাই আছে আহিব কেতিয়াবা আমাৰ ঘৰত। দাদা ইমানখিনি মৰম দিছে। তাৰপিছতে আৰু তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা, আমি সদায় লগত আছোঁ। আৰু সমাজখনকো মই অনুৰোধ কৰিছোঁ এনেধৰণৰ পৰিয়ালক যাতে সৰ্বতো প্ৰকাৰে তেওঁলোকে যাতে ছাপোৰ্ট কৰে। সেইটো চাগতে মোৰ বন্ধুলৈও মই চেলিউট, আই উড লাইক টু চেলিউট ইউ। তুমি য'তেই থাকা ভালকৈ থাকা আৰু এনেধৰণে হেল্প কৰি যোৱা। মনটো কিমান ভাল লাগিছে এইখিনি পাই? ভালে লাগিছে। বহুত ভাল লাগিছে। এনেই প্ৰয়োজনীয় গোটেইবোৰ বস্তু পাইছা? বেছিকৈ আহিছে নে কমকৈ আহিছে? বেছিকে আহিছে। বেছিকৈ আহিছে। তো তাই যিমানখিনি লিষ্টত কৈছিল একচুৱেলি আমি তাতকৈ বেছিয়ে লৈ আনিছোঁ। তো এইখিনি দিবলৈ পাই ময়ো অন্তৰৰ পৰা বহুত শান্তি পাইছোঁ। কাৰণ এই ফেমিলিটোত আমাক এতিয়া আহিলে পানী এগিলাচ দিবলৈ আছেনো কোন? তাই আছে আৰু ভাইকটো নাই। গতিকে আমি ডাইৰেক্টলি গাড়ীৰ পৰা নামিয়েই আমি ব্যৱস্থাটো আৰম্ভ কৰি দিলোঁ। আৰু ভৱিষ্যতলৈ ভণ্টি আৰু ভাইটিৰ এটা ভাল ভৱিষ্যত অহালে আমি সপোনেৰে মানে সেইটো আশাৰে আমি ৰৈ থাকিম। আৰু কিন্তু এটা অনুৰোধ আপোনালোকক মই জনাব বিচাৰিছোঁ, যদি বেয়া নাপায় পেজটো ফ'ল' কৰি দিবচোন। আমাৰ মানে অলপ ভিডিঅ'জবিলাক যদি যিমানেই স্প্ৰেড হয়, যিমানেই বিয়পি পৰে, আমি সিমানে আৰু ব্যক্তিক সহায় কৰিবলৈ সক্ষম হওঁ। গতিকে আপোনালোকে এইটো অনুৰোধ থাকিব। বাৰু যি কি নহওক আজিলৈ সামৰিছোঁ। ধন্যবাদ।